এই দলংঘাট যিটো আমাৰ গড়েশ্বৰ সমষ্টিৰ ইয়াত এখন পুঠিমাৰী নদীৰ ওপৰত যিটো দলং আছিলে সেইটো আগত বহুত বছৰ আগতে আৰম্ভ হৈছিলে, কিন্তু 3বাৰ মানকৈ আগৰ চৰকাৰৰ দিনত ঠিকাদাৰবিলাকে আধৰুৱা কৰি পেলাই থ'লে। কিয় কৰিলে নাজানো। ইয়াৰ পিছত যিটো স্কিম আছিলে সেইটো ডোনাৰৰ পৰা আৰম্ভ হৈছিলে। তো সেই স্কিমটো বহুত কমপ্লিকেটেড হৈ থাকিল। ইয়াত ৰিপৰ্ট দিব লাগে, ৰিভিউ কৰিব লাগে, কিবা এটা কি কয় বেলেগ বেলেগ কাৰেকশ্যন কৰা ৰিপৰ্ট দিব লাগে। এইবিলাক কৰি কৰি বহুত দিন হৈ গ'ল। কিন্তু লাষ্টত আমি ঠিক কৰিলোঁ যে যিহেতু ডোনাৰত যিখিনি পইচা 3 কোটি টকা বাচি আছে এটি দলং দি নহয়, এইকাৰণে আমাৰ BTR চৰকাৰৰ পৰা আমাৰ ফাণ্ডৰ পৰা 4 কোটি ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ পৰা 4 কোটি ইয়াত এড কৰি পেলাই দলংখন কমপ্লিট কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। আৰু এই কামটো ইতিমধ্যে মই কথা পাতিছোঁ আমাৰ PWD ইঞ্জিনিয়াৰসকলৰ লগত। এইবাৰ আৰম্ভণিৰ পৰা শেষলৈকে প্ৰত্যেক উইকত মনিটৰিং হ'ব লাগে, এইটো ৰিভিউ হ'ব লাগে, চাব লাগে যাতে কোৱালিটিটো ভাল হয় আৰু টাইমত দলংখন কমপ্লিট হয়। স্যাৰ, বৌদ্ধিক মহলত চিন্তা চৰ্চা হৈ আছে, UPPL আৰু BPF একত্ৰীকৰণ হৈ গৈছে আগন্তুক ইলেকশ্যন, কি কৰে? চাওক, আজিৰ তাৰিখত এইটো কোৱাটো বহুত ঠিক নহ'ব আৰু তেনেকুৱা ক'ব পৰা একো ৰিপৰ্ট মোৰ তাত নাই। গতিকে ইলেকশ্যনত বা পলিটিক্সত বহুত মানে স্পেকুলেশ্যন এনালাইচিছবিলাক হৈ থাকে, কিন্তু বাস্তৱটো বেলেগ হয়। তো এনিৱে আমি BTR অঞ্চলৰ মানুহৰ শান্তি সম্প্ৰীতি উন্নয়ন এই কথাটোহে আমি লক্ষ্য ৰাখিছোঁ। কাৰণ স্বাধীনতাৰ ৭৮ বছৰত এতিয়ালৈকে বহুত অঞ্চল আছে য'ত নেকি BTR অঞ্চলত মানে উন্নয়নটো আজিলৈকে আহি পোৱা নাই। তো এই অঞ্চলবিলাকত উন্নয়নটো লৈ যাব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ ভাল ভাল আঁচনি আছে, ৰাজ্য চৰকাৰৰ ভাল ভাল আঁচনি আছে। এই আঁচনিবিলাক সেই ঠাইলৈকে আমি লৈ যাব লাগিব, সেইটোতে আমি বেছি গুৰুত্ব দিছোঁ। এতিয়া গৰীবসকলৰ কাৰণে যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা আহে এইটো ভালকৈ হ'ব লাগিব। আৰু বাকী যিটো বেনিফিচিয়াৰী স্কিমছ আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ স্কিম আছে, এইটো আহি পাব লাগিব। ডাঙৰ কথাটো হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বগুৰু হিচাপে আজি প্ৰতিষ্ঠা কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিব বিচাৰিছে। এনেকুৱা মিছন আৰু ভিজন লৈ কাম কৰা লিডাৰশ্বিপ আগত ভাৰতত বা অসমত বহুত কমেই আছিলে। আৰু সেইকাৰণে আজি আমাৰ কাৰণে ভাল খবৰ এইটো যে আমি সকলো একেলগে থাকি এই উন্নয়নৰ যিটো ধাৰা এইটো ক্ষিপ্ৰতাৰে যাতে আমাৰ নেতাসকলে লৈ যাব পাৰে, এই কামটো কৰিব লাগিব। আৰু BTR অঞ্চলত মই দায়িত্ব লৈ পেলাই যিটো দেখিলোঁ যে আগৰ চৰকাৰে বহুতখিনি কাম কৰিব পৰা আছিলে কিন্তু নকৰিলে। সেইকাৰণে আজি জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় কৰা, শান্তি প্ৰতিষ্ঠা কৰা, অস্ত্ৰ আৰু হিংসামুক্ত সমাজ গঢ়া আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মৰম স্নেহ বিশ্বাস ঘূৰাই অনা আৰু ইয়াৰ লগতে শিক্ষা অৰ্থনীতি সকলোক সাংস্কৃতিক আগুৱাই নিয়া, এই কামবিলাক আমি খুব বেছিক একদম ফাউণ্ডেশ্যন লেভেলৰ পৰা আৰম্ভ কৰিছোঁ। গতিকে আজি মই আনন্দিত যে BTR অঞ্চলৰ ৰাইজৰ মুখত হাঁহি আহিছে, সাহস আহিছে আৰু বিশ্বাস আহিছে। স্যাৰ, BTR অঞ্চলত 6.3 মানে ব্যৱস্থাটো ল'ব ওলাইছে। 6.3টো ময়ে ছাত্ৰ সন্থাত থকা সময়ত আমি একেলগে মিলি পেলাই এই চুক্তিত আমি আনিছোঁ আৰু এইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰি আছোঁ। আৰু সেই হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাৰ্ষ্ট ফেজ হিচাপে 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ কৰিলে। ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী হাইস্কুলৰ লিষ্ট হৈ আছে। এইখিনি হোৱাৰ পিছত ME আৰু LP লৈ যাব। আৰু এটা কথা মই ক্লিয়াৰ কৰি দিওঁ, কিছুমান মানুহ ইয়াতে ভুৱা এটা কথা প্ৰচাৰ কৰি আছে, বিৰোধীয়ে হওক বা কোনোবাই হওক, যে ইয়াত অকল বড়ো মিডিয়াম প্ৰভিঞ্চিয়েলাইজ হ'ব বুলি কেনে। কিন্তু BTRৰ ক্ষেত্ৰত বড়ো অসমীয়া বুলি নাই। BTRৰ ক্ষেত্ৰত বড়ো অসমীয়া মিডিয়াম যিবিলাক নিড বেছ প্ৰয়োজন স্কুল, যিটো স্কুলখন নহ'লে নহ'ব, সেই স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বুলি আমি ডাটা ছাবমিট কৰি আছোঁ। আৰু ইয়াৰ ওপৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা চলি আছে। স্যাৰ, এইখন দলঙৰ ওপৰত বিভিন্ন ধৰণে ৰাজনীতি আৰম্ভ হ'ব আৰু যিখিনি টাইম লাগে সেইখিনি টাইমত দলংটো কমপ্লিট হ'ব। মই প্ৰত্যেক সময়তে মনিটৰিং কৰি থাকিম। আজিকালি ইয়াত ফিজিকেলি আহি মনিটৰিং কৰিব নালাগে, আমি ৰিভিউ কৰিব নালাগে, অনলাইনো কৰিব পাৰোঁ। গতিকে এনি টাইম মই ইঞ্জিনিয়াৰসকলৰ লগত টাচত থাকিম আৰু ইঞ্জিনিয়াৰসকলে ইয়াত প্ৰত্যেক মাহত এবাৰ দুবাৰ আহি পেলাই চেক কৰি থাকিব। কিমান দিনৰ ভিতৰত সম্পূৰ্ণ কৰা যিখিনি টাইম দিয়া আছে, এনেইতো এইটো বহুত বছৰ আগতে হ'ব লাগিছিলে, কিন্তু এতিয়া হাফ ডান। ইয়াত অলপ বিগিনিঙত অলপ টেকনিকেল কথা থাকিব যে কেনেকৈ আৰম্ভ কৰিব। ওৱান্স ইট ইজ ষ্টাৰ্টেড এইটো আৰু কমপ্লিট হৈ যাব। যিহেতু আমাৰ পদৰ পৰা খাৰেজ কৰিলে আৰু এজনক খাৰেজ কৰি দুজনকৈ খালী হৈছে, কি চিন্তা কৰিছে কেতিয়া? মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ষ্টেটৰ ভাৰতীয় জনতা পাৰ্টীৰ লিডাৰশ্বিপ আৰু UPPLৰ মাজত আমি আলোচনা কৰিম যে অনাগত দিনত এই যিবিলাক খালী থকা পদ বা বিভিন্নবিলাক কেনেকৈ কৰা যাব আলোচনা কৰিম। কি ক'ব আপোনালোকৰ মিত্ৰতাক লৈ পেলাই BJP UPPL বিদ্ৰোহৰ এটা মানে কি মিত্ৰতা হ'ব বুলি চৰ্চা চলি আছে? চাওক, মিডিয়া বিভিন্ন কথা ক'ব পাৰে। চ' এই কথাবিলাক যাই পেলাই কাৰোবাৰ কাৰণে সত্যৰ নিচিনা হৈ যায়। মানুহবিলাকেতো পৃথিৱীত অহাৰ লগে লগে ক'লা ৰঙা হালধীয়া চব ৰং দেখা পাইছে,
গতিকে আজি কোনোবা যদি এই ৰংবিলাক মানুহৰ আগত প্ৰেজেণ্ট কৰে সেইটো মানুহবিলাকে সঁচা বুলি ভাবে চ' তেনেকুৱা এটা কথা চলি আছে কিন্তু বাস্তৱটো বহুত দূৰ আছে সেইটো দেখা পাব যেতিয়া যি হ'ব উপ নিৰ্বাচন এতিয়ালৈকে আমাৰ যিটো বঙাইগাঁও বা চিডলি আৰু বঙাইগাঁও এই দুটা ঘোষণা হোৱা নাই ঘোষণা হোৱাৰ পিছতে আমি প্ৰাৰ্থী ঘোষণা কৰিম